ঠিক আছে। পাগল কৰবা বুঢ়াটোৱে এবাৰ বুজি পাইছে নে নাপাইছে মাত এষাৰ দি নগলে আকৌ অভিনাম কৰিছে মাত এষাৰ দি যোৱাই ভাল হয় মাবলৈ যাওঁ তই যাৱ নে নাযাৱ মই নাজানো কিন্তু মই যে সোনকালে যাব লাগিব এইটো খাটা আপুনি কিয় যাব আপুনি নিজৰ ঘৰত থাকক মই যাম মই আকৌ গধূলা আহিম কৰ পৰা কি আহে চব বিয়া পাতিছো চিটি দেখিয়ে মানুহে গম পাই গৈছে এতিয়া মই চিটিখন পঢ়ি শুনাবলৈ ওলাইছো প্লিজ জইন আছ চেলিব্ৰেটিং দ্য উইডিং ৰিচেপশ্যন অফ মিষ্টাৰ ৰাকেশ হাজৰিকা এণ্ড কইনাৰ নামটো বিশেষ কাৰণবশতঃ ইয়াত উল্লেখ কৰা নাই অন জানুৱাৰী এণ্ড ফেব্ৰুৱাৰী 2020 বিবাহ ভৱনটো ইয়াত কিবা কাৰণত উল্লেখ কৰা নাই পিছত সাল সলনি হ'ব পাৰে ৰিচেপশ্যন টাইম মৰ্নিং 6 AM to 9 AM তাতকে দেৰি হলে পানী গিলাচো খাবলৈ নাপাব নিজৰ বুলি গা ধুয়াই দেৱে বায়েকক সুধিলে অ বা কি সাজ পিন্ধিব